আপোনালোকে নিশ্চয়কৈ জানি সুখী হৈছে আমি চবে যে অসমত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি যোৱাবেলি 1.0 নিযুত মইনা আঁচনি আমি ছাত্ৰীসকলক আমি চেক বিতৰণ কৰিছিলোঁ। এই বেলিও আমি 2.0 ছাত্ৰীসকলক হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী আৰু PG লেভেলত যিসকলে পঢ়ি আছে তেখেতসকলক আমি আজি চেক বিতৰণ কাৰ্যসূচী CM ডাঙৰীয়াই গুৱাহাটীৰ পৰা ডাইৰেক্ট এইটো দিয়া হৈছে আনুষ্ঠানিকভাৱে, আৰু সেই অনুপাতে আমি বিভিন্ন কলেজসমূহত তেনেকুৱাকৈ থাকি পেলাই আমি ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ পাই আমি অতি আনন্দ লভিছোঁ। কাৰণ নাৰী শিক্ষাৰ নতুন আঁচনি হিচাপে এইটো লোৱা হৈছে যাতে আমাৰ ছাত্ৰীসকলে আগুৱাই যাব পাৰে, সিহঁতে যাতে কম বয়সতে বিয়া নকৰে বা নিজৰ যিখিনি ছাত্ৰী অৱস্থা সেই সময়তে ভাল ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পৰা যায়। তাৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী 1000 টকাকে আৰু ডিগ্ৰীত 12,500 টকাকে, আকৌ PGত যিসকলে পষ্ট গ্ৰেজুৱেট কৰি আছে সেইসকলৰ কাৰণে 2,500 টকাকে মুঠ 10 মাহৰ কাৰণে ইয়াত মানে সিহঁতক দি থকা হ'ব। গতিকে আজি মই গোসাইগাঁও কলেজত বা মহাবিদ্যালয়ত উপস্থিত আছোঁ। আমাৰ গোসাইগাঁও মহাবিদ্যালয়ত ইয়াত PGকে আদি কৰি হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী আৰু PG যিহেতুকে ইয়াত আছে, আমি সৰ্বমুঠ 853 জন ছাত্ৰীসকলক আজি চেক ডিষ্ট্ৰিবিউশ্যন কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ ছাত্ৰীসকল নিশ্চয় লাভান্বিত হ'ব, আৰু মই আশা ৰাখিছোঁ আমাৰ এই মহাবিদ্যালয়খনত শিক্ষাৰত যিসকল ছাত্ৰীসকল আছে, আমাৰ ছাত্ৰসকলে যেনেকুৱা ধৰণৰ ইয়াত অগ্ৰগতি লাভ কৰিছে ঠিক তেনেকুৱাকৈ ছাত্ৰীসকলে নিশ্চয় ভৱিষ্যতত ভাল শিক্ষা লৈ পেলাই নিজৰ সুনাম অৰ্জন কৰিব পাৰিব। আমাৰ ফেমিলি, আমাৰ অঞ্চলৰ বা আমাৰ এই স্পেচিয়েলি অসম ৰাজ্যখনৰ সিহঁতে ভাল শিক্ষা গ্ৰহণ কৰি পেলাই ভৱিষ্যতৰ অসমৰ সিহঁতে যেনেকুৱা ধৰণৰ আমি মেৰুদণ্ড হিচাপে ছাত্ৰসকলক আমি লওঁ, ঠিক তেনেকুৱাকৈ নিশ্চয় সিহঁতে অসমৰ ভৱিষ্যত গঢ়াত নিশ্চয় সহায়ক হ'ব।